ক'ত যোৱা আজি? তোৰ এটা চাৰ্ভিচিং কৰাৰ মন আছে না? এৰে আগৰ চাৰ্ভিচিং কিমান টকাৰ আছিল? 75 টকা। 75 টকা 75 নহয় 73 rupees 2 টকা আৰু কম। 73। আৰু এইবাৰ তাতকে কিমান গুণ জানা বেছি? তাতকে তোমাৰ 4 গুণ 5 গুণ মান বেছি হ'ব। এতিয়া বাজছে 7টা কিন্তু বাজা আনিছে 11টা 12টা আৰু খাওঁকে ওলছি। আজি আৰু এই গৰমত উপায় নাই আৰু ওলছো আৰু কি মানে গাড়ীখন 10,000 কিলোমিটাৰ হ'ব না সেইকাৰণে আৰু বলকচোন। থাৰ্ড ফ্ৰী চাৰ্ভিচিং চেছ আৰু এবার তার পয়সা ভর্তি করবো তুমি দিকে আর পয়সা গেলাম দেখতে আমি যাও গুড মর্নিং সবকে কি পালো আমি কি ব্রিজ তুমি কি খাই আছো এই টাপ টাপ টুপকে মারিছ এই খাবা হাত কোনে দিছি হাত দেনে না মই পুটপুটকে খাই থাকো তুমি খানাপাৰা ভেটেনাৰী ফিল্ডখন নাপাওঁতে যিটো ইউটাৰ্ণ আছে ইউটাৰ্ণটো লৈ পাই যাব আপোনালোকে ছাৰ্ভিচ চেণ্টাৰ। ছাৰ্ভিচ চেণ্টাৰটো হ'ল মিত্তল অটোজন ছাৰ্ভিচ চেণ্টাৰ খানাপাৰা। পুৱাই লৈছো মই না ৰিচিপশ্যনৰ মানুহ আছে না কিবা কাম কৰা মানুহ আছে চব খালী গৈছে উঠিছে যাওঁতে কিনকিনা কৰিছে গাড়ী মোৰ গাড়ী আহিব নহয় ফাৰ্ষ্ট গাড়ী হিচাপত আহিব লাগে ইতাক লাগি হয় না কি কৈছ বেলেগ কাম কৰিছো আমি এনে নাচো আমি কামে কৰিছো বেয়া লগা নাই এচি ধুনীয়া কাম কৰিব পাৰিছে মানুহে একেবাৰে এচি পৰা হেৰি হৈছে চাৰ্ভিচিংটো হ'ব কি মানুহৰ কামো হ'ব কিন্তু ইয়াতে বোলে ইয়াতে ঘূৰিলে তেতিয়াহে পাব এইটো আগতটো এইটো আমি আজি যিটো কামত আহিছিলোঁ কামটো আমাৰ হৈ গ'ল মানে আমাৰ গাড়ীখন খানাপাৰাত আমি আহিছোঁ ক'ত সোণাপুৰ মানে আমাৰ প্ৰিয় ঠাই সোণাপুৰ আমি সোণাপুৰত জুবিনদাৰ ক্ষেত্ৰ পাৰ হৈ আহিলোঁ আমি সোণাপুৰ আহিয়ে থাকোঁ বাকী আমাৰ হৈ গ'ল আজি চাৰ্ভিচিং হৈ গ'ল আমাৰ থাৰ্ড চাৰ্ভিচিং আছিল ফ্ৰী চাৰ্ভিচিং বহুত বেছি কষ্ট অহা নাই কিমান আমাৰ 3000 এৰাউণ্ড 3300 সামথিং আছে আৰু থাৰ্ড ফ্ৰী চাৰ্ভিচিং হিচাপত মানে যিমান পাৰোঁ সিমান মানে কৈ মেলি মই হেৰি কৰিছোঁ মানে যিখিনি বস্তু লাগে মেণ্ডেটৰী সেইখিনি মানে কৰি লৈছোঁ চাৰ্ভিচিং যিহেতু আমি গাড়ীখন চলাই থাকোঁ হুইল বেলেঞ্চিং হওক সেইটো নেক্সট চাৰ্ভিচিং কৰাই ল'ম বাকী ভালে লাগিল তেওঁলোকে আমাক ধুনীয়াকৈ বুজাই দিলাক আৰু ভিডিঅ'টোত পাব আপোনালোকে দাদা ধুনীয়াকৈ বুজাই দিছে দাদাহঁতে ধুনীয়াকৈ আমাক মানে গোটেইখিনি চাৰ্ভিচিঙৰ কথা বুজাই দিছে নমস্কাৰ মোৰ নাম ধ্ৰুৱজ্যোতি বৰা মই চাৰ্ভিচ বুজাৰ মিত্তলৰে আপোনাৰ গাড়ীখনটো ফ্ৰী চাৰ্ভিচ আছিলে ন তাতে কোনো ধৰণৰ লেবাৰ কষ্ট নাহিব যদি আমি 3 MP প্ৰডাক্ট লয় তেতিয়াহ'লে এক্সট্ৰাকৈ পে' কৰিব লাগিব বাকীতো হেৰি লেবাৰটো জিৰ' আহিব কোনো ধৰণৰ পইচা নাই যদি আমি পেড চাৰ্ভিচত আহে 1800 টকা লেবাৰ তাই লয় 18% GST আহিব ধৰি লওক 2100 সামথিং টকা আহিব আৰু বাকী পাঁচ যি লগাই আৰু বাকী এক্সট্ৰাকৈ যদি এলাইনমেণ্ট বেলেঞ্চিং কৰে সেইবিলাক এক্সট্ৰা আহিব ঠিক আছে বাকী আপোনাৰ ভিডিঅ'বিলাক পাইছোঁ মই মানে ফৰ্ম ৱাছ বা কিবা কিবি আজিকালি কাষ্টমাৰ বিলাকে মানে বিশ্বাসটো নকৰে ভিডিঅ' কৰি কিনে দিব কাৰণে চেষ্টা কৰে আচলতে ভিডিঅ' কৰাটো মানে দিগদাৰ হয় তথাপিও আৰু কাষ্টমাৰ ছেটিছফেকশ্যনৰ কাৰণে কৰি দিয়ক ঠিক আছে বাকী মাৰুতিৰ পৰা ফোন আহিলে ৰেটিংটো এক্সেলেণ্ট ৰিটাৰ্ণ ৰাখিব কিবা যদি অসুবিধা পায় মোক ফোন কৰিব নাম্বাৰটো দি আছে লগ পাম আৰু পিছত শ্ব'ৰুমৰ ভিতৰত যায় যিহেতু চাব নোৱাৰি সেইকাৰণে দাদাই আমাক ভিডিঅ' কেইটা কৰি দিছে মানে কি কি কৰিছে কাম আমাক মোৰ গাড়ীত ধুনীয়াকৈ আপোনালোকে চাই থাকক বহুতে কৈ স্পেয়াৰ পাৰ্টছ বা যিকোনো ধৰণৰ কাম ছাৰ্ভিচ চেণ্টাৰত খৰচা বেছি হয় কিন্তু কথাটো আপোনালোকে নিজেও চাই চাব লাগিব মানে ধৰক ছাৰ্ভিচিং কৰিব যোৱাৰ আগে আগে আপোনাৰ গাড়ীখনত কি প্ৰব্লেম আছে যিখিনি বস্তু নকৰিলে নহয় সেইখিনি কামেই কৰক বাকীখিনি কাম আপুনি নিজৰ জেগাতো কৰিব পাৰে নিজৰ এৰিয়াতো কৰিব পাৰে মই যিহেতু নলবাৰীত ঘৰ
মোৰ মামাৰ গেৰেজে আছে, মামাৰ গেৰেজতো কৰিব পাৰিম বাকীখিনি। আপোনালোকে সেনেকৈ নিজৰ বন্ধুৰ বা কাৰোবাৰ গেৰেজত যদি পঢ়ে কামখিনি কৰিব পাৰে। বাকীখিনি ধৰক যিখিনি তাতে এচেঞ্চিয়েল সেইখিনি কৰিব, সেইখিনি কম খৰচত হৈ যায়, একদম মিনিমাম খৰচত হৈ যায়। চুনুমুখন বঢ়িয়াত চাফা হৈ গ'লে পূৰ্বৰ দৌৰিব দৌৰিব কি দৌৰিব এতিয়া যাব ন নহ'লে আমাৰ হৈ গ'ল Bye bye. চাৰ্ভিচিং হৈ গ'ল চালিয়া একদম থাৰ্ড চাৰ্ভিচিং মজা। এতিয়া মাইলেজ আৰু ভাল পাম বুলি ভাবিছো আৰু চাহতো কিমান মাইলেজ পাম। এতিয়া আমি আমাৰ চাৰ্ভিচিং হৈ গ'ল আমি যাওঁ এতিয়া আমি কিবা এটা খাম খাই আমি পেলাই খাব আহিছো ধুনীয়াকৈ চিকেন টুক্কা আৰু কি দিলোঁ হেৰি চিকেন ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ আৰু এটা লাইম ফ্ৰেছ লাইম ফ্ৰেছ চ'ডা। ঠিক আছে। ধুনীয়াকৈ গছৰ তলত বহি আছোঁ খাই লৈ যাওঁ ধুনীয়া Bye ৰিজৰ্ট bye. ধুনীয়া ৰিজৰ্ট অঁ ধুনীয়া ৰিজৰ্ট বাই বাই আজিৰ কাৰণে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই 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 বাই